নমস্কাৰ সকলোকে। আজি হ'ল দেওবাৰ আৰু জানে এতিয়া মানে বছৰটোৰ শেষৰটো দিনটো আহিলে। তো আমি আজি গৈ আছোঁ পিকনিকলৈ। তো এতিয়া মানে সৰু সৰু কিবা বস্তু ল'ব আছে। তো আমি এতিয়া দোকানলৈ গৈ আছোঁ। তো আপোনালোকে চাই থাকক। এতিয়া আমি মাংস ল'ব গৈ আছোঁ মানে আপোনালোকে চাই থাকক। আৰু আমি লৈ ইফালে মাংস এয়া পলিথিনত ভৰাই। তো এতিয়া গৈ চাফা কৰিব লাগিব। তাতে গোটেই আমি যাম একদম পুৰা পিকনিক। আপোনালোকে লগত থাকিব। বছৰটো শেষ হ'ব আৰু সেইবাবে আমি এনজয় কৰিব লাগে। সকলোৱে আমি তিনিটা ফেমিলি যাম। আপোনালোকে চাই থাকিব, লগতে থাকিব। আৰু এতিয়া আমাৰ ইফালে মাংসৰে ৰেডি কৰি থকা হৈছে। ইফালে পুৰা জ্বলাই আছে মাংস আৰু আমি এতিয়া ফটাফট ৰেডি হওঁ আৰু যাওঁ। আৰু ইফালে আমি চবেই ৰেডি। ইফালে পুৰা ৰেডি হৈ পুৰা চেল্ফি উঠি আছে। এজন আছে, ইফালে এজন আছে আৰু ইয়াত এজন আছে। এজন ইয়াত মানে এইটো ৰুমৰ পৰা মানে এটা ফেমিলি যাব আৰু দুইটা ফেমিলি এইফালৰ পৰা আছে। আমাৰ এটা গাড়ী আৰু ফালে এখন গাড়ী, এখন গাড়ী আৰু স্কুটি কেইটা যাব। এই এটা ফেমিলি আৰু এটা ফেমিলি আহিব সেইফালৰ পৰা মালিকে, আৰু এটা ফেমিলি আমি ইয়াত আছো। এজন, দুইজন, তিনিজন, চাৰিজন, পাঁচজন, ছয়জন, সাতজন। আমি ইফালে 7জন আছো আৰু ইফালে আছে এটা ফেমিলি আৰু আহিব এটা ফেমিলি। আৰু আমি বাইক স্কুটি লৈ যাম। ইফালে এখন আছে, এইফালে এখন স্কুটি আছে। যিহেতু আমি বেছি দূৰলৈকে নাযাওঁ ন, সব জানে हम लोग सामने में जाएगा। তো এইটো গাড়ীত আমি এতিয়া এইটো কিবা কিবি বস্তু উঠাম। ইফালে চুকাত, ইফালে কিবা কিবি আচ্ছা কাচ্চা ৰুম মানুহৰ গাড়ী আৰু বাকী কিবা কিবি বস্তু আমি আৰু এখন গাড়ীত উঠাই দিছোঁ। তো আমি ইফালে পুৰা ৰেডি যাবলৈ। পুৰা দুজনকৈ ইফালে আমি 2জন উঠিছোঁ আৰু ইফালে 2জন আৰু সোঁফালে 2জন আছে। গুচি গ'ল সিহঁতে বাৰু, একো নাই। আমি এতিয়া পিছে ওলাই যাম। তো আপোনালোকে লগতে থাকিব দেই। লাইনত আৰু আগে গাড়ী গৈ আছে আমাৰ। তো আমি এনেকৈ গৈ আছোঁ। এইখন হৈছে ডিমাপুৰ যোৱা ৰাস্তা আৰু আমাৰ পিছফালে মানে কোনেও নাই। গাড়ীকেইটা আমি পিছফালে থৈ আহিলোঁ, কাৰণ মানে কি জাম নাই, সেইবাবে আমি পিছফালে থৈ আহিলোঁ। আৰু আমাৰ পিছফালে এটা স্কুটি বাইক মানে আমি আগে গুচি আহিলোঁ। আৰু কি কৰিম, উপায় নাই আৰু ইমান ৰখি থাকিব নোৱাৰোঁ। এখন যাওঁ, এখন হৈছে ডিমাপুৰ যোৱা ৰাস্তা। আজি পিকনিক গৈ আছা, কেনেকুৱা কনফিডেণ্ট, কেনেকুৱা কোৱা? পুৰা মজা বোলে। আমি গৈ আছোঁ পিকনিক। আপোনালোকে থাকিব লগত। এখন গেট পালোঁ মানে থেংক ইউ ফৰ কোহিমা। এখনৰ পৰা মানে এই কোহিমাৰ পৰা ওলালোঁ আৰু লাষ্ট চব বাইক স্কুটি থাকিব। তো এইখন ৰাস্তা, এইটো চিধা গ'লে আমি ডিমাপুৰ পাম। আৰু এতিয়া আমি লেফ্ট যাম দিয়ক। এইটো ৰাস্তাতে যাম লেফ্ট। মানে এইটো ৰাস্তা যাব চাইন্স কলেজলৈকে যায়, ৰাস্তা বস্তি বুলি কয়। সেইফালে যাম মানে কি, এইটোৰ ফালে যাম আমি। আপোনালোকে থাকিব লগত দেই। আৰু ৰাস্তাৰ অৱস্থা চাওক। আহি পালোঁ যশমা বস্তি আৰু এতিয়া পালোঁ মানে কি 3টা ৰাস্তা। ইফালে ৰাইট চাইডত গ'লে আমি ডিমাপুৰ পাব মানে, আৰু ইফালে যদি লেফ্ট চাইডত যাওঁ তো আমি পাম চাইন্স কলেজ। তো আমাৰ যাব লাগিব এইটো চিধা ৰাস্তা আমি তললৈ যাম। আৰু চাওক ইফালে আমি বাইক স্কুটি লৈ পুৰা। কেনেকুৱা এক্সপিৰিয়েঞ্চ? বহুত ভাল। ঐ কেনেকুৱা এক্সপিৰিয়েঞ্চ? আচ্ছা ৰাস্তা ধৰিব পাইছানে? এইটোৰে যাব লাগিব বোলে, এইটো তলেৰে। খনমা বস্তি 9 কিলোমিটাৰ আছে। বেছি দূৰ নাই মানে, আহি পালোঁ এই ওচৰতে। কিন্তু জেগাটো কেনেকুৱা নাজানো দিয়ক। জেগাটো চাব লাগিব এতিয়া গৈ। আৰু ইফালে ৰাস্তাটো ভালে আছে।
ৰাস্তাটো চলিব পাৰি আৰু ভালে আছে হ'লেও মানে ৰাস্তাটো সৰু চলে আৰু তো আমি ইফালে পূৰা খালি তললৈ গৈ আছোঁ এইয়া ওপৰত সেইটো হয় চায়েন্স কলেজ বস্তি আৰু ইফালে আমি তলেৰে খালি তলত গৈ আছোঁ আৰু আমাৰ পিছফালৰ কেইটা পাতিবা গ'ল আগে এক পাৰ্টি মানে এটা বাইক লৈ আমি ইয়াৰ মাজত পিছফালে দেখাই পোৱা নাই দেখোন ক'তবা লুকালে ইহঁতে আৰু ইফালে চাম পূৰা আমি মানে এতিয়া তললৈ যাম চাগে খালি ইফালে চাওক পূৰা ওখ পাহাৰ ইফালে পাহাৰ ইফালে খল চাওক আৰু এনেকুৱাকৈ মাজে মাজে বেয়া ৰাস্তা পাওঁ এয়া চাওক বেয়া ৰাস্তা আৰু আমাক চবেই এৰি গুচি গ'ল কাৰণ আমি ভিডিঅ' বনোৱাৰ বাবে আমি লাহেকৈ গৈ আছোঁ আৰু চাওক আগত সিহঁতে বাইক স্কুটি লৈ আগত গুচি গ'ল আৰু গাড়ীটো ক'তবা পালে নাজানো আৰু ৰাস্তা যদি আৰু বেলেগকৈ ৰাস্তা পাওঁ তেতিয়াহ'লেতো আকৌ আমাৰ গুগল মেপ চাব লাগিব বা সিহঁতক ফোন কৰিব লাগিব এতিয়া এখন জেগা পালোঁ কিবা জেগা এইটো নাজানো কিন্তু ধুনীয়া লাগিছে জেগাটো কিন্তু ৰখি ফটো উঠিব লাগিছিলে কিন্তু আমাৰ লগত ফটো উঠিব মানে সময়ে নাই আৰু এয়া আমি আহি পালোঁ খনমা বস্তি গেট এইখন চাওক আৰু ইফালে ফটো উঠি আছে ইয়া আমাৰ কেমেৰামেন আৰু ইফালে গ'লে বা ক'ত পায় একেটাই ৰাস্তা মানে একেটাই ৰাস্তা মই ভাবিছোঁ দুটা ৰাস্তা মই যাব লাগিব আৰু এখন গেট পালোঁ এইটো খনমাৰ নাই আছে আৰু 1 কিলোমিটাৰ খনমা বস্তি এইখন গাড়ী ৰৈ আছিলে দেই আৰু চাওক আগত কি ইমান ডাঙৰ পাহাৰ এয়া একদম তলৰ পৰা চালে বহুত ওখ এনে ওখ যেন নালাগে কিন্তু আৰু এয়া কিবা বস্তি আহি পালোঁ এয়া বস্তিৰ মাজেৰে আমি আছোঁ ইফালে পূৰা ষ্টাৰ লগাই থৈ দিছে খ্ৰীষ্টমাছৰ বাবে খ্ৰীষ্টমাছটো গুচি গ'ল তো হ'লেও এতিয়া চাওক মানে এইকেইটা কিবা কামৰ বাবে আছে চাগে সৰু সৰুকৈ ঘৰ বনাবলৈ আছে আৰু আমাৰ বা কিমান দূৰ যাব লাগে নাজানো তো আমি মানে গৈ আছোঁ এয়া আমাৰ আগেৰে গ'ল গাড়ী এতিয়া আমি পিছফালে পিছে গৈ থাকিম আৰু এইটো গাড়ীত এটা ফেমিলি আমি বাইকেৰে স্কুটিৰে এটা ফেমিলি আৰু এটা ফেমিলি পালেগৈ তো তাৰ পৰা ফোন আহি আছে সোনকালে আহি আৰু গেছ মানে ৰাস্তাত কি হ'ল মানে কি সেইটো পাহাৰ দেখিছেনে আপোনালোকে সেইটো পাহাৰত মানে ভগৱানক দেখি পায় পূৰা ইফালে পূৰা চাই আছে আমি পাহাৰটোত দেখি পায় নে নাই নাজানো এইয়া অলপকৈ আহিছে এইয়া আপোনালোকে ধ্যানকৈ চালে এইয়া চাওক বাৰু মই ফটো লগাই দিছোঁ চাওক আপোনালোকে আৰু কি দেৱতা দেখি পালে জনাব আৰু আমি এনেকৈ ভগৱানক দৰ্শন কৰি আৰু আমি ওলাই আহিব ধুনীয়া জেগা পাই আছোঁ মানে পালোঁ যেন লাগিছে কিন্তু আৰু কিমান দূৰ যাব লাগে নাজানো আমাৰ মানুহবিলাক কথা আছে নাজানো কিন্তু আমি গৈ আছোঁ দিয়ক ভিডিঅ' বনাকে আৰু গাইজ আমি মানে ৰাস্তা হেৰাই গ'লোঁ আৰু কিবা জেগাত আহি পালোঁ নাজানো আৰু অকণমানো মানে নেটৱৰ্ক পোৱা নাই এতিয়া সিহঁতক যে ফোন কৰিম তো অকণমানো নেটৱৰ্ক নাই এতিয়া চাওক আমিতো গোটেই সোপা একেলগে আহিছোঁ কিন্তু কি কৰিম কিবা উপায় আমিতো একদম পুৰা ৰাস্তা গৈ আছোঁ কিন্তু ক'ত গৈ আছোঁ একো বুজি পোৱা নাই আমি এইটো কিবা এটা পিকনিক প্লেচ নিচিনা দেখি আছোঁ এইটোতো কিবা খেতি কৰা জেগাহে কিন্তু জেগাটো কিন্তু ধুনীয়া দেই আৰু আমিতো একদম পুৰা কি ক'ম আৰু সিহঁতক ফোন কৰিব পাই আছোঁ আমি এতিয়া এনেই নেটৱৰ্ক বিচাৰি আমি গৈ আছোঁ আগলৈ গৈ আছোঁ নেটৱৰ্ক বিচাৰি এতিয়া নেটৱৰ্ক পালে মানে সিহঁতক ফোন কৰিম এইয়া পাই গ'লোঁ সিহঁতক পাই গ'লোঁ মন খুচ হৈ গিয়া সিহঁতে মানে আমাক ল'বলৈ আগুৱাই আহিছিলে
ৰাস্তা চিনি পোৱা নাই আৰু ইয়াত নেটৱৰ্ক নাপায় সিহঁতে মানে স্কুটি লৈ আহিছে মানে কাৰোবাৰ স্কুটি লৈ আহিছে চাগে তো এইখন হৈছে মেইন হাইৱে আৰু ইফালে সোমাই যাম আমি এতিয়া যাওঁ আৰু বহুত সময় ধৰি বিচাৰি মানে একদম নেটৱৰ্ক নাই আৰু চাওক আৰু ফাইনেলি পাই গ'লো তো এইখন জেগা চাওক কি ধুনীয়া চবফালে পাহাৰ আৰু ইফালে নদী বৈ গৈছে আৰু গাই চাওক এয়া নদী আৰু নদীৰ সেইপাৰে কিবা পাৰ্টি কৰি আছে আৰু আমি ঘূৰি আনিব গৈ আছো এয়া নদীখন চাওক এয়া নদী আৰু পানী চাওক কি ক্লিন একদম পুৰা চাফা আৰু গাইছ আমি নদী গৈ আছো যিহেতু চাইডে যাব পাৰি এয়া চাওক চাইডে আমি যাব পাৰি চাইডে হিল আছে ইফালে পানী ইমান বেছি ঢৌ নাই বাৰু তো সেইবাবে আমি চাইডে যাব পাৰি একো টেনশ্যন নাই আৰু আমি নদী আহি চাওক আমাৰ অৱস্থা কি এই চাওক কোনফালে উঠি আছে একদম পুৰা জংগল মংগল আমি সোমাই গৈ আছো দিয়ক আৰু ইফালে আমাৰ পাৰ্টি কেইটা ইয়াত দুইটা ফেমিলি আছে আৰু ইফালে আমাৰ ভাত চব্জি বনাই আছে আমাৰ মালিকেইটা আমাৰ মালিকনিকেইটা ইয়াত বহি আছে আৰু আমি ফাংফুংকেইটা আমি ফুৰি আছো ইফালে য'তে মতে আমি চব ফাংফুংকেইটা চব আমি যাতে মতে কৰি আছো এই আগে একজন গুচি গ'ল ইফালে মানে খানা পিনা বনি আছে আৰু ইফালে একদম পুৰা চাৰো চাইডত মানে পাহাৰ আমি মাজত আছো আৰু আমি এতিয়া বেলেগ চাইডত আহিলো সেইফালৰ পৰা ইফালে আহিলো আমি আৰু এয়া চাওক ইফালে জেগাকেইটা ধুনীয়া কি ধুনীয়া ইয়াত ফটো চটো উঠিব পাৰি আৰু আমি ইফালে চবফালে ফুৰিলো আৰু ইফালে কোনোবা আহিছে পিকনিক খাবলৈ আৰু ইফালে নদী বৈ গৈছে মাজুলীৰ দৰে ইফালে নদী বৈ গৈছে আৰু ইফালে নদী বৈ গৈছে দুই চাইডত আৰু ইয়াৰ মাজত দ্বীপ বুলি ক'ব পাৰি নদী দ্বীপ আৰু ইফালে দুই চাইডত ইফালে পিকনিক মানি আছে সিহঁতে তো আমি কেইটামান জেগা ফুৰিলো আৰু এতিয়া ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু এতিয়া গৈ আছো চাংগে ভাত চব্জি হ'লে না নাই ভাত মানে আমি ৰাতিপুৱাই ৰুমৰ পৰা বনাই আনিছিলো তো এতিয়া চব্জিটো খালি বনাব লাগে তো চব্জিটো বনাই পালে নে নাই এতিয়া চাংগে পেটত বহুত বেছি ভোক লাগিছে কি ক'ম আৰু और हमारा भाभी लोग इधर में है आग बहुत ज्यादा ठंडा है इधर में आग लगा हुआ है सब पी के पूरा फूल है আৰু আমি ইফালে চবেই ভাত লৈ লৈছো ইয়াছা চবৰে মস্ত ভোক লাগিছে ইয়া ছোৱালী পাৰ্টি ইফালে ছোৱালী পাৰ্টি আৰু ইফালে ল'ৰা পাৰ্টি ছোৱালী পাৰ্টি কৈছো বুলি সেই কৈ আছে বোৱাৰী পাৰ্টি বোলে আৰু ইফালে মালিক পাৰ্টি তো আৰু এতিয়া আমি খাব লাগে আৰু যাব লাগে দেই বাবা আৰু এনেকে আমাৰ সকলোৰে খানা পিনা হৈ গ'ল এতিয়া আমাৰ যাব লাগে আৰু পানী খাব লাগে চব বস্তু আমি সামৰি আছো ইফালে এতিয়া আৰু যাব লাগে ইয়া চব বস্তু সামৰি আছে আমাৰ পিকনিক হৈ গ'ল দেই আমি এতিয়া চবেই যাবলৈ ওলাইছো এছা আৰু ইফালে পুৰা চাফা হৈ গ'ল আমাৰ পাৰ্টি চব তাতে আছিলে এতিয়া চব চাফা এতিয়া আমাৰ যাব লাগে আজিলৈ ভিডিঅ'টো ইমানলৈ টাটা বাই বাই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে কমেণ্টত